নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম টপাৰ কেনেকৈ হয় বা তোমালোকে টপাৰ কেনেকৈ হ'ব পাৰিবা হয় ছাত্ৰ ছাত্ৰীসকল তোমালোকেও টপাৰ হ'ব পাৰিবা কিন্তু তোমালোকে দুটা চৰ্ত মানিব লাগিব প্ৰথমটো চৰ্ত হৈছে এই ভিডিঅ'টোত আমি আলোচনা কৰা ট্ৰিকসমূহ পালন কৰিব লাগিব আৰু দ্বিতীয়টো হৈছে এই ভিডিঅ'টোত শেষলৈকে চাব লাগিব কিয় কৈছো কাৰণ ভিডিঅ'টো শেষলৈকে চালেহে মই দিয়া ট্ৰিকসমূহ গম পাবা তেন্তে চাই যোৱা এক্সামলৈ তুমি কিমান পঢ়ি গৈছা সেইটো মেটাৰ কৰে এইটো যে তুমি এক্সামত এনসাৰবোৰ কেনেকৈ লিখি আহিছা যদি তোমাৰ 40% নলেজ আছে দেন 60% চাগে যে এইটো এনসাৰ প্ৰেজেন্ট কৰি আহিছা বহুতো এনেকুৱা ষ্টুডেন্ট আছে যে কম পঢ়ি যায় কিন্তু ভাল নম্বৰ লাভ কৰে কিয় জানানে কাৰণ তোমালোকে এক্সামত এনসাৰ প্ৰেজেন্ট কৰাৰ সিক্ৰেট ট্ৰিক যদি এইবোৰ মেথড বা ট্ৰিক তুমিও যদি জানা তেনে তোমাক এক্সামত টপাৰ বনাৰ পৰা কোনো ৰখাব নোৱাৰে হয় ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ লৈছো টপাৰ কেনেকৈ বনিব পাৰিবা বা কেনেকৈ ফুল মাৰ্কস আনিব পাৰিবা তেনে বলা ষ্টাৰ্ট কৰো আমি 4টা পইণ্ট কভাৰ কৰিম যাৰ 4 নম্বৰ পইণ্টটো যিমানে ইম্পৰ্টেন্ট যে তাৰ বাবে তুমি 5 to 10 মাৰ্কস কৰিব পাৰিবা মেট্ৰিক বা হাই সেকেন্ডাৰী পৰীক্ষাত প্ৰেজেন্টেশন শুনাৰ পাছত তোমাৰ মনত আহে যে মোৰ হেণ্ডৰাইটিং ভাল নহয় তোমালোকে ভাবে যে হেণ্ডৰাইটিং মেটাৰ কৰে বৰ্ড পৰীক্ষাত কিন্তু বৰ্ড পৰীক্ষাত হেণ্ডৰাইটিং মেটাৰ নকৰে হেণ্ডৰাইটিং কেনেকুৱা হ'ব লাগে মই কৈ দিছো শুনা ৰাইটিংত সবতকৈ ইম্পৰ্টেন্ট যে যিবোৰ তুমি লেটাৰ লিখিবা সেইবোৰ যাতে টিচাৰজনে চিনি পায় তুমি লিখা আখৰটো পঢ়িব পৰা হ'ব লাগিব ইমানো বেছি সৰু হ'ব নালাগে যাতে এজন বয়সীয়াল টিচাৰে চালে ধৰিব পাৰি ছাত্ৰ ছাত্ৰীসকল তাৰ বাবে হেণ্ডৰাইটিং মেটাৰ নকৰে ফাৰ্ষ্ট পইণ্টত গম পালে যে হেণ্ডৰাইটিং ইমান মেটাৰ নকৰে বৰ্ড পৰীক্ষাত ইয়াৰ পিছত আহে যে আমাৰ সেকেন্ড পইণ্ট কুৱেশ্যন সিকুৱেন্স দুজন ষ্টুডেন্ট আছিলে এজন আছিল ৰাম আৰু আনজন আছিল শ্যাম এক্সামৰ ৰামে কুৱেশ্যনবোৰ সিকুৱেন্সত এটেন্ড কৰিলে কুৱেশ্যন নাম্বাৰ 1 2 and 3 কিন্তু শ্যামে কুৱেশ্যনবোৰ সিকুৱেন্সত এটেন্ড কৰা নাছিল তাই 3 2 and 1 আৰু যেতিয়া দুজনৰ কপি চেক হৈ আহিল ৰামৰ শ্যামতকৈ বেছি নম্বৰ আছিল কিন্তু শ্যামৰ বহুত কম নম্বৰ আছিল এনেকুৱা কি হল গম পোৱা নে কাৰণ এজন টিচাৰে তোমাৰ নম্বৰ কত কাটিব পাৰে গম পোৱা নে যেতিয়া তুমি এনসাৰবোৰ সঠিক সিকুৱেন্সত লিখি থৈ নাহা একচুৱেলি হয় কি এজন টিচাৰৰ ওপৰত বহুতো কপি চেক কৰিবলৈ থাকে তাতে কিছুমান ষ্টুডেন্টে যে এনসাৰবোৰ 1 2 3 4 এটা সিকুৱেন্সত লিখে আৰু কিছুমান ষ্টুডেন্টে 10 2 7 5 এনেকৈ সিকুৱেন্সত মেইনটেইন নকৰাকৈ লিখে এনে ক্ষেত্ৰত টিচাৰজনৰ কপি চেক কৰাত বহুত প্ৰবলেম হয় যাৰ বাবে টিচাৰজনে তোমাৰ কপি চাওঁতে নম্বৰ কটাৰ চান্স থাকে তো কিছুমান ষ্টুডেন্টে সুধিব যে মই কুৱেশ্যন 1 2 জানো কিন্তু কুৱেশ্যন 2 2 নাজানো আৰু 3 2 নাজানো তেতিয়া কি কৰিম তেনে ক্ষেত্ৰত কোনো প্ৰবলেম নাই তেনে ক্ষেত্ৰত কিন্তু তুমি কুৱেশ্যন 1 ৰ পাছত কুৱেশ্যন 4 টো লিখিব পাৰা কুৱেশ্যন 2 আৰু কুৱেশ্যন 3 টো একেবাৰে লাষ্টত লিখিব পাৰা যদি তুমি এনসাৰবোৰ এটা সিকুৱেন্সত লিখিব পাৰা তেনে কিন্তু টিচাৰজনে ইমপ্ৰেছ হ'ব আৰু এটা কথা মনত ৰাখিবা যে যিমানে কম সময়ত টিচাৰজনে তোমাৰ কপি চেক কৰা হয় তেনেতে তোমাৰ পৰীক্ষাৰ নম্বৰ পোৱাত ইনক্ৰিজ হ'ব ওকে এতিয়া গম পালা সিকুৱেন্সটো কিমান মেটাৰ কৰে এনসাৰ কপিৰ মাজত এটা কৈ গেপ ৰাখিব লাগে গেপ নাৰাখিলে তোমাৰ এনসাৰ টিচাৰজনে গেপ ৰাখিব পাৰে এনেদৰে লিখিলে কিন্তু তোমাৰ লছ হ'ব যিবোৰ ইম্পৰ্টেন্ট কিৱৰ্ড আছে সেইবোৰত আন্ডাৰলাইন দিলে ভাল আৰু এটা কথা সাপোজ তুমি লিখি আছা তাতে তোমাৰ ভুল হৈ গল তাত তুমি সিঙ্গল কাট কৰিবা এনেকৈ সিঙ্গল কাট কৰিলে কপিখন সাফ চিকুণ হয় তেনেদৰে লিখিলে টিচাৰজনে নম্বৰ দিবলৈ ভাল পায় তেনেদৰে লিখিলে তুমি 10 to 15 মাৰ্কস ইনক্ৰিজ কৰিব পাৰিবা সো তুমি গম পালা যে বৰ্ড এক্সামত এনসাৰ কেনেকৈ প্ৰেজেন্ট কৰিব লাগে সো ছাত্ৰ ছাত্ৰীসকল আশা কৰো আজি আলোচনা কৰা কথাটো তোমালোকে বুজি পালা যদি তোমালোকৰ বাবে হেল্পফুল হল তেনে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই